আমাৰ ফেঞ্চি বজাৰত বজাৰ কৰি নহ'লে মানে কি হ'ল দোকানবোৰ আজি মেক্সিমাম দোকান বন্ধ আছিলে আৰু সেইটো কাৰণে আমি আহি এতিয়া জু তিনিআলি পালোহি সিহঁতৰ কাপোৰ কিনাই নহ'লে অকল খোৱাহে হ'ল আমাৰ খাই কৰি মোৰ কিবা সৰু সুৰা বস্তু এটা দুটা ল'লোঁ আৰু খাই কৰি এতিয়া আহি গ'লোঁ জু তিনিআলি ইয়াৰ পৰা সিহঁতৰ কাৰণে কাপোৰ লওঁ চাওঁচোন বোলো পূজা পিষ্টল প্ৰাইচ কিমান 275 বজাৰ নাথাকে আৰু বেটেৰী শেষ হৈ যাব তাৰপাছতে আমাক ক'ব বেটেৰী এটা কিনি দিব লাগিব চাউৰিয়া এইযোৰ পিন্ধাই চোৱাচোন এইযোৰ বহুত পচন্দ লাগিছে যদি ভৰিত হৈ যায় এইযোৰ লওঁ বুলি ভাবিছোঁ এইটো সোমাই দিব লাগে ন সেইযোৰ ভৰিত টাইট হ'ল আগৰযোৰ এইযোৰ চাইছোঁ এইযোৰ কিন্তু ইমান ধুনীয়া লাগিছিলে মোৰ বৰ পচন্দ হৈছিলে এইযোৰ কিন্তু এইযোৰ নহ'লে ন ভৰিত এইটো কালাৰৰ হ'লে ভাল আছিলে চাওঁ আৰু কি পাওঁ এইযোৰ হ'ব চেণ্ডেল ছিগি পৰিব এই পিংকযোৰ দিয়কচোন এইকেইযোৰ এযোৰো পচন্দ হোৱা নাই কিন্তু আগৰযোৰ বহুত ভাল লাগিছিলে তেনেকুৱা নাই নহয় এইটো চাইজৰ ডাঙৰ নাই বুলি ক'লে চাওঁ আৰু বেছি ঘূৰি থাকিবলৈ নাই এযোৰে লৈ যাম যদি ষ্ট্ৰবেৰীটো ল'লোঁ ন আমি ভাল কৰিবলৈ দি থৈছোঁ মাইকটো এইটো পচন্দ লাগিল এইটোৱে লৈছোঁ আগষ্টত সেইটো বাৰ্থডেত সেইটোৱে দিছোঁ স্কাৰ্ট আৰু টপটো এইটো তাই আকৌ এইবোৰ চুবলৈ যায় নহয় নমাই দিবলৈও ৰেডি আহা সেইটো বেলডাল আছে ন চাবা হা ৰেডি ফ্ৰেণ্ড চোৱা ক'ত বহি আছিলে কি ধুনীয়া ফেন এখন গৰমত মানে মুখৰ ওচৰত দি থলে আমি যাওঁগে দে বাই বাই দিদি বাই বাই কৈ দিয়া আমাৰ শ্বপিং কৰা হৈ গ'ল এতিয়া যাবলৈ ওলালোঁ আমাৰ বাই বাই আমাৰ নাচনী ৰিয়াই নাচিছে এইফালে
ফূৰ্তি লাগিছে ন ফ্ৰকটো পাই? ভাল লাগিছে। মোৰ এনেকুৱা বাটাৰফ্লাই যে এনেকুৱা টেডি বেয়াৰ যে মুখখন একদম ক্লিয়াৰ আৰু স্পাৰ্কল আছে এনেকুৱা টেডি বেয়াৰ এনেকৈ ফ্লেগ যে এনেকৈ এনেকুৱা বাটাৰফ্লাই চাবা লাইট স্কিন ভৰি কৈ মেৰে লাইট স্কিন লগাই দিম। দেখিলে লাইট জ্বলি আছে দেখিলে ন? মোৰ বেক চাইডে থকা এই ফ্লাৱাৰকেইটা এইকেইটা বল 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 আমি চিঙি পৰা এনেকৈ বল বনালোঁ। নিচিঙিবা আৰু সেইকেইটা আৰু নাথাকে নহয় এয়াহে এইবোৰ বল এনেকুৱা গ্ৰীণ কালাৰ আছিলে আকৌ ৰেড আৰু মাষ্টাৰ্ড আছে এনেকুৱা যে কালাৰ লাগিছে। এইটো মিৰ মই কিনিছো টুথপেষ্ট ৰিয়া ৰিধিৰ কাৰণে। মই আগতে পাইছোঁ তেতিয়া দেউতাক কিনিব দিলে কিনিব দিছে কেইটা দিয়া না। এইটো মোবাইল থ'বলৈ চাদৰ মেখেলাৰ লগত লাগে আৰু মোবাইলটো অকণমান ডাঙৰ হোৱাৰ কাৰণে মানে সৰু এটা আছে কিন্তু সেইটো নোসোমায়। এইটো মোৰ মোবাইলত থ'ব পাৰে এটা এইটো পাৰ্পল কালাৰ এইটো এটা আৰু এইটো চাওঁ দিয়া মই দেখাইছোঁ এইটো পিংক কালাৰ। মই দেখাইছোঁ মা বেছি দাম লোৱা নাই এইকেইটা 80 ৰুপিজকৈ লৈছে আৰু বেক চাইডেও এডাল চেইন আছে।